নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিসকল মহিলাসকলৰ ৰেচন কাৰ্ড আছে, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ আহি পৰিছে। তেওঁলোকৰ কাৰ্ড কৰ্তন হ'ব পাৰে, অৰ্থাৎ অহা মাহৰ পৰা তেওঁলোকে কিন্তু চাউল নাপাবও পাৰে। যিসকলে বিনামূলীয়াকৈ চৰকাৰী চাউল লাভ কৰি আছে, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। তেওঁলোকৰ কৰিব লাগিব EKYC। তো আপোনালোকে EKYC কৰিলে কি হ'ব আৰু নকৰিলে কি হ'ব, বিস্তাৰিত এইটো ভিডিঅ'ত আপোনালোকক সহকাৰে জনাই দিয়া হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকৰ EKYC কিয় কৰিব লাগিব? তো আপোনালোকৰ যিসকল EKYC আগতে কৰিছে তেওঁলোকৰ কিন্তু আকৌ আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা দিছে, কিন্তু আপোনালোকে আকৌ EKYC কৰিব লাগিব। অৰ্থাৎ আপোনালোকে পৰিয়ালত যিকেইটা আপোনাৰ ৰেচন কাৰ্ডত নাম আছে তেওঁলোকৰ সকলোৰে কিন্তু ফিংগাৰ প্ৰিণ্ট কিন্তু ইয়াত আপোনালোকে ফিংগাৰ প্ৰিণ্ট দি কিন্তু EKYC কৰিব লাগিব। তো এই EKYC আপোনালোকে ক'ত কৰিব? তো আপোনালোকে এই EKYC আপোনালোকৰ যিখন সুবল মূল্যৰ দোকান আছে, আপোনালোকৰ কণ্ট্ৰলত দোকান আছে, তাতে কিন্তু যাই কিন্তু আপোনালোকে যেনেকৈ চাউল আনে তাত তেনেকৈ কিন্তু আপোনালোকে এনেকৈ EKYC আপোনালোকে ফিংগাৰ প্ৰিণ্ট দি কিন্তু আপোনালোকে EKYC কৰিব লাগিব। তো আপোনালোকে যিসকলে এতিয়ালৈকে EKYC কৰা তেন্তে অতি সোনকালে আপোনালোকৰ সুবল মূল্যৰ দোকানত যাই আপোনাৰ EKYC কৰি লওক, নহ'লে আপোনালোকৰ কাৰ্ড কৰ্তন হ'ব পাৰে। তো আশা কৰোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।